হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া বাজিছে 1:35 যাবলৈ ওলাইছোঁ বাইলং গাঁও। আৰু আজি বাৰ্থডে আছে দীপাংকৰ ভাগৰ, বাৰ্থডে স্পেচিয়েল পাৰ্টি মাতিছে। সেই আগত গৈ আছে JK ভাই আৰু গৌতম। ভিডিঅ'টো চাই থাকক। এতিয়া আহি আছোঁ আমি দীপাংকৰ ঘৰৰ চাইকেল লৈ। এয়া মোৰ চাইকেল আৰু দুটা চাইকেল, প্ৰায় আমি চাইকেল লৈ যাওঁ য'ত ত'ত। মাংস খানা লোভত জাজিৰ পৰা চাইকেল লৈ আহি পেলাই এয়া JK আৰু গৌতম পাই গৈছে আমাৰ ইয়াত। লগৰটোৰ প্ৰতি থকা মাংস লোভ মেইন। আমিতো সৰু মানুহ, গতিকে আমি চাইকেললৈ যাওঁ। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আমিতো সৰু হৈয়ে থাকিম। কটা কাগজতে সপোন বিলাক আঁকিম, মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি। যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। আমি মনগাঁও মঠাইমত আমি ৰৈ আছোঁ। এয়া গোটেইকেইটা ৰৈ আছে আৰু বিক্ৰম এয়া আহি পাইছেহি বৰ্তমান। বিক্ৰম পাই গৈছেহি। তাৰপিছত আমি গোটেইকেইটা ৰাওনা হ'ম চাইকেল লৈ দীপাংকৰ ঘৰ। আৰু দীপাংকৰ ঘৰ স্পেচিয়েল কি আছে আজি চাই থাকক। দোকানত হ'মগৈ এতিয়া। সেয়া মনগাঁৱৰ দোকানত সোমাই ল'লোঁ। দোকানত সোমাই লৈ ল'লোঁ কণী লৈ ল'লোঁ, তাৰপিছত মিঠাতেল হালধি লৈ ল'লোঁ। তাৰপিছত স্পেচিয়েল হ'ব আৰু দীপাংকৰ মূৰত মাৰিবগৈ লাগিব, কণী মাৰিবগৈ লাগিব মূৰত। আমাৰ কেটিএম নাই ভগা চাইকেল। হেপী বাৰ্থডে ক'ত পালা আছা? হেপী বাৰ্থডে। দীপাংকৰ ঘৰ পাই গ'লো। এয়া দীপাংকৰ ফেন ঠিক কৰি দিছে আমাক। কেনি গ'লো ফেমত ওলোৱা নাই। এইটো দীপাংকৰ ওলাইছে আৰু এইবাৰ হেপী বাৰ্থডে থেংক ইউ দিয়া। দীপাংকৰে বৰ্তমান দিছে পানী আনিছে, গিলাচ চিলাচ লৈছে। কণী মৰা পৰ্ব চলি আছে। কণী মৰা পৰ্ব চাওঁ, তোমাৰ অনুভৱটো কৈ দিয়া। মিঠালৈ পৰি গ'লি। He tried it. নিমখ তেল হেৰি কৰি দিয়া। তুমি এই দিনটোতে যে জন্ম হৈছিলা, তোমাৰ কেনেকুৱা লাগিছিলে? আজি যে তুমি জন্ম হৈছিলা, তুমি গম পাইছিলা নাই? আগতে গম পাইছোঁ, মানে কান্দিছিলোঁ। গাখীৰ খাবলৈ পোৱা নাছিলোঁ। এই হালধি কণী, তাৰপিছত মিঠাতেল একদম মিক্সাৰ। হেপী বাৰ্থডে টু ইউ চৰি। হেৰি তোমাৰ মানে আমি আহিলোঁ এতিয়া, আমাৰ কিদৰে শুশ্ৰূষা কৰিব কৈ দিয়া অকণমান। কিয় আমাৰ বেমাৰী ছাগলী এটা যদিও খাম আৰু গোটেইকেইটাই। আমি গোটেইকেইটা গৈ আছোঁ এতিয়া দোকানলৈ গৈ আছোঁ। এয়া দীপাংকৰ আগত গৈ আছে, বজাৰ কৰিবলৈ গৈ আছোঁ আমি। বজাৰ কৰিমগৈ। সেয়া বাৰ্থডে বয় আলুগুটি বাচি আছে, বজাৰ কৰিব এতিয়া। তাৰপিছত আৰু ব্ৰইলাৰটো লৈ লওঁ বৰ্তমান। এয়া ব্ৰইলাৰটো লৈ লওঁ ইয়াতে। ব্ৰইলাৰ এয়া চাই আছোঁ ব্ৰইলাৰ কোনটো নিলে ভাল হ'ব। চবচে ডাঙৰ ব্ৰইলাৰটোকে উঠাওঁ বুলি ভাবিছোঁ। তাকে ব্ৰইলাৰ কেজি এতিয়া 125 হৈ আছে। ব্ৰইলাৰটো উঠাই দিলোঁ, ডাঙৰ ব্ৰইলাৰটো জুখি আছে। লৈ লৈ স্প্ৰাইট এটা খাম অকলে এটা বাকী চবকে এটা দিম। বেচেৰা আম খাবলৈ লাগিছিলে, খেদিলে। মাৰিলেও মানুহ সেইটো নহয়, এইটো মাৰিলে এতিয়া দীপাংকক গুচাব। এইফালে গোটেইকেইটা বহি আছে। এইটো গৌতমে ফ্ৰী ফায়াৰ খেলি আছে, বাকীকেইটা বহি আছে। সেইফালে মাহ লাগিছে। তাৰপিছত এয়া হেৰি বাৰ্থডে বয়ে কাটি আছে ব্ৰইলাৰ। কছাৰী নাই ধুনীয়া কাটি আছে। হাঁহিটা মাৰি দিয়া ধুনীয়া। এয়া ব্ৰইলাৰটো কাটি আছে।
কাটি মেলি হ'ব এতিয়া তাৰপিছত আৰু খানা বনোৱা আৰম্ভ কৰি দিম আপ ডাউন আপ ডাউন ডাউন এতিয়া দীপাংকৰৰ পিছফালে আহিছোঁ মানে বাৰ্থডে বয়ৰ ঘৰৰ পিছফালে আহিছোঁ এই গাহৰি পুহিছে গাহৰি 3টামান পুহিছে গাহৰিকেইটা ডাঙৰ হৈছে কিমান ডাঙৰ হৈছে চাওঁ খাবলৈ দিছোঁ বুলি একদম তাহাঁতক এইকেইটা গাহৰিকেইটা চাওঁ গাহৰিকেইটা এইকেইটা খাওঁ খাওঁ কৰি আছে পূৰা এই দানা লৈছে গাহৰিকেইটা এইকেইটা এইটো গাহৰিয়ে কি হ'ব মানুহ 8টা কেলা 2টাই খামিল এনেকুৱাই অৱস্থা গোটেইকেইটা নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে প্ৰতিটোৱে কি কৰি আছে চব নিজৰ নিজৰ কামত বিজি চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ভাত দিলে তাৰপিছত এতিয়া ভাজি তাৰপিছত খাম আৰু অৱশেষত খানা হৈ গ'ল খানা খাম এতিয়া চাওঁ আপুনি দিয়ক আপোনাৰ মহিমা আপুনি বেকত কৰি দিয়ক পইচা লাও দিলে আপোনাৰ মহিমা আপুনি বেকত কৰি দিয়ক প্ৰত্যান আজি বোলে আমাৰ দীপাংকৰ ভাগৰ বাৰ্থডে সি তাতে আমাৰ গৰখীয়া জন্মদিন গৰখীয়া ল'ৰা কেইটামানৰ কাৰণে পাৰ কৰিছে তাত যদি কিবা অপায় অমংগল দুখ হৈছে সকলোখিনি মক্ষণ কৰি দিয়ক আৰু ল'ৰাটো ঘৰত মানে যদি বোৱাৰী দৰকাৰ হৈছে গতিকে মাকক বোৱাৰী এজনী সোনকালে কষ্ট হৈছে আমি দেখিছোঁ ভাত চাত বনাওঁতে ঘৰ চৰ ৰং কৰি দিছে গতিকে তেওঁলৈ এজনী ধুনীয়া সুন্দৰী ছোৱালী চাই মেলি বিয়াখন তাকে কিবা কৈছোঁ খানা খাই মেলি হ'ল এতিয়া ঘৰলৈ আহি আছোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব